বন্ধু যদি সম্পৰ্ক আৰু ঘৰ যদি পৰিচয় হয়, এই দুটা শ্ৰেণীৰ মানুহৰ পৰা সদায় আঁতৰত থাকিব। আৰু এই দুটা শ্ৰেণীৰ কথাটো কেনেকুৱা মই আপোনালোকক বুজাই দি আছোঁ। আৰু যিবিলাক মানুহে এইখিনি কথা জানে, এই ভিডিঅ'টো সেইসকল মানুহৰ কাৰণে নহয়। আৰু যিবিলাক মানুহে নাজানে, এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে মই বনাইছোঁ। গতিকে বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়া হ'ল, যি বন্ধুই ধৰি লওক সম্পৰ্ক গঢ়াব বিচাৰে বা যিটো সম্পৰ্ক কৰিম বুলি ভাবে,